ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোৱে কৈছোঁ হেপী নিউ ইয়েৰ 2023 আৰু আজি নিউ ইয়েৰৰ ফাৰ্ষ্ট ব্লগটো এটা বহুত ধুনীয়া ভিউ পইণ্টত গৈ আছোঁ তো আগতেও গৈছিলোঁ নামটো হ'ল কাৰ্গিল ভিউ পইণ্ট তো বহুত ডেঞ্জাৰ ৰাস্তা বহুত অফ ৰোডিঙৰ মাজত সেই ৰাস্তা মানে ভিউ পইণ্টটো পাম কিন্তু বহুত দেৰি হৈ গ'ল আমি আৰু সোনকালে আহিব লাগিছিল তো একো নাই গৈ থাকোঁ তো বলক তো আজি গোটেই 5জনে গৈ আছোঁ তো স্কুটি পালচাৰ FZ গোটেই 3খন লৈ গৈ আছোঁ তো আমি মানুহ টোটেল 5জন আছোঁ তো এজন খালীকৈ থৈছোঁ তো এইফালে আমাৰ ডেকা মিগেন ডেকা আৰু এইফালে ৰুবুল আৰু এইফালে আমাৰ সুমন কাকতি এইফালে ৰেজগুল্লা তো এতিয়া ব'লা গৈ থাকোঁ আমি গোটেইকেইজনে তো বহুত ধুনীয়া ভিউ পইণ্ট তাত গৈ আছোঁ তো বহুতখিনি কষ্ট হ'ব বহুতখিনি অফ ৰোডিঙৰ মাজত আজি যাম তো ব'লক গৈ থাকোঁ লগ পাই আছোঁ তো চাওক পুৰা পাহাৰৰ ওপৰত উঠি আছোঁ তো এইটো ভিউ পইণ্ট গুৱাহাটী ভঙাগড় টিভি টাৱাৰ বুলি কয় তো টিভি টাৱাৰৰ ওপৰতে আছে তো টিভি টাৱাৰৰ পৰা অলপ আগত আহি পিনি লেফ্ট ছাইডে গেট এখন পাবা তো সেই গেটখনৰ ফালে বেয়া ৰাস্তাটোৱেদি সোমাই আহিব লাগে কেনেকুৱা ঠাইত আহি আছোঁ আৰু ৰাস্তাটো পূৰা অফ ৰোড হয় তো ভাবিলোঁ নিউ ইয়েৰৰ ফাৰ্ষ্ট ব্লগটো অফ ৰোডে কৰোঁ অ' গড এইফালে চাওক এইফালে লগৰ এজন পালচাৰত আহিছে আৰু সিহঁতে দুজন স্কুটিত আৰু মই FZত তো ব'লক বাপৰে বাপ ক'ৰ পাই গ'লো সিবে Oh my god. Oh god. Oh. একদম ওপৰৰ যোনটো আপ আছে সেইটো আপত আজিলৈকে উঠাব পৰা নাই মই আৰু বহুতে উঠাব নোৱাৰে আৰু উঠাব চেষ্টা কৰিলে বহুতে পৰেও তো আজি কি হয় চাওঁ উঠাব পৰা নাযাব চাগে ইমানখিনি ৰিস্ক নলওঁ সেইটোৱে আপ আগৰটো ডাঙৰ এটা ৰিস্ক লৈছোঁ তো বহুত ওখ আপ এখন পাহাৰখন তো চাওঁ নিব পাৰোঁ কেনেকৈ নিওঁ অ' গড ঐ এডোখৰত আহ বুলি ক'লোঁ তোক এইফালে আহ Oh God. Lo gì? Oh. Oh. বহুত কষ্টত লৈ আহিলোঁ ওপৰত এইফালে এইফালে ডেকা এইফালে এইফালে যদি নিব পাৰোঁ ডাইৰেক্ট ইয়াত উঠাই ৰখাই পিনি ফটো মাৰিব পাৰিবি একদম পইণ্টলৈ লৈ যাওঁ বাইকখন অ' গড সেইটো বহুত আপ অ' Oh. আজি একদম ওপৰলৈ লৈ আহিলোঁ বাইকখন আৰু ইফালে পুৰা কুঁৱলী বগা দেখি আছে তো বহুত ৰাইডাৰেও ইয়াত বাইক আনিব নোৱাৰে এইটো ভিউ পইণ্টত তো আজি কিন্তু বহুতখিনি কষ্টৰ ফলত ফাইনেলি লৈ আহিলোঁ চাওক তো পাই গ'লোহি একদম ওখ ভিউ পইণ্ট গুৱাহাটীৰ
কাৰ্গিল। তো বাইকখন আজি একদম ওপৰত উঠাই দিলোঁ। চাওক পুৰা বগা বগা হৈ আছে, পুৰা কুঁৱলী। তো বঢ়িয়া লাগিছে ইয়াত, পুৰা ফটো চটো মাৰি আছোঁ, ৰিলচ বনাই আছোঁ। আৰু ইয়াত একবাৰ পৰিলোঁ আৰু ভাল লাগিলে। তো একদম বঢ়িয়াকৈ ভিডিঅ' চিডিঅ' বনাই আছোঁ। তো বাইকখনো চাওক পুৰা ওপৰত, একদম ওপৰত। তো খাবলৈ আপেল চাপেল কিবা কিবি লৈ আহিছোঁ। তো এতিয়া খাই লওঁ। তো ধুনীয়া ভিউ এটাৰ পৰা যাওঁ আৰু এইটো আপেল খাই আছে। চাওক কিমান ডাউন, এই কমটি ওখ নাই এইটো, যাব বাহ। অ' গড, অ' তো নমোৱাটো বহুত ৰিস্ক হয়, সেইকাৰণে জেগাত জেগাত গোটেইকেইটা লগত থৈ দিছোঁ। কাৰণ কিমান ওখ আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়। এই শ্লিপ মাৰে, ডেকা বাইকখন লগত আহ, পিছে পিছে ধৰি ধৰি, পিছে পিছে ধৰি ধৰি ইয়াতে। বাপৰে বাপ, ধৰিবি। মোৰ বাইকখন লৈ আহিলোঁ। তো এতিয়া লগৰকেইটা আছে আনিবলৈ, তো সিহঁতৰ কেইখন আনি আছে। তো অলপ সহায় কৰি দিওঁ, তো বোলে ওপৰত যাম। তো লাষ্ট পালচাৰখন বাকী আছে। তো চাওক না কিমান তলত, ৰাস্তাটো পূৰা ফাটি গৈছে নমাওঁতে। লিকটো ফালে ভৰাই দিয়ক। ফাইনেলি আহি গ'ল। তো যেনে যেনে আহি গ'ল তলত, সেইটোৱে ৰাস্তাটো আছিল। বহুত ডেঞ্জাৰ ৰাস্তা আপটো। তো আপোনালোকে ভিডিঅ'ত ইমান ওখ যেন নালাগিব পাৰে আপোনালোকৰ, কিন্তু বহুত ওখ। আহিলে গম পাব, এদিন আহি চাব। তো এতিয়া যাওঁ ইয়াৰ পৰা। তো গাইজ ফাইনেলি আহি গ'লোঁ। তো বহুত বঢ়িয়া লাগিছে, পূৰা হাৱা। তো বহুতখিনি কষ্ট হ'ল, উঠোঁতে যিমান কষ্ট হৈছিল নামোতে তাতকৈ বেছি কষ্ট হ'ল। উঠোঁতেতো উঠাই লৈ গ'লোঁ অলপ কষ্ট হ'লেও, কিন্তু নামোতে একদম গোটেইকেইটাই ধৰি ধৰি বাইককেইখন নমাইছোঁ। ডাইৰেক্ট শ্লিপ কাটে মানে। তো বহুত ইউটিউবাৰবিলাকৰ, মটৰ ব্লগাৰবিলাকৰ ভিডিঅ'টো দেখিছোঁ, বহুত পৰে নামোতে। তো সেইটো কাৰণে নামোতে পূৰা ৰিক্সত গোটেইকেইটাই মিলি মিলি এখন এখনকৈ নমালোঁ। তো কাৰো একো ক্ষতি নহ'ল, একদম বঢ়িয়াকৈ আহি গ'লোঁ। তো এতিয়া গৈ থাকোঁ। চাওক কি ধুনীয়া লাগিছে। পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা। কি হ'ল? ফোন আহিছে। তো আমি আহি পাই গ'লোঁ তলত। বাপৰে বাপ, ফাইনেলি আহি পাই গ'লোঁ। তো এইটোৱে হৈছে গুৱাহাটী টিভি টাৱাৰ। তো এইটোৱে
মেইন পইণ্টৰ নামটো। আৰু এইফালে এতিয়া আহোঁতে বেলেগ ফালে আহিছিলোঁ আৰু এতিয়া ভঙাগড় হৈ যাম। তো সিফালে নাযাওঁ বুলি ক'লে লগৰকেইটাই। চাওঁ যদি ভাল প্লেচ পাওঁ ক'ৰবাত ধুনীয়াকৈ ৰখি মেলি ফটোশ্বুট কৰিম আৰু তাৰপিছত গুচি যাম। বঢ়িয়া লাগিছে, একদম ঠাণ্ডা ঠাণ্ডা হাৱা। তো ওপৰততো লাষ্টৰ টাইমত ফাটি গৈছিল যেতিয়া বাইককেইখন নমাই আছিলোঁ, বহুতখিনি কষ্ট হৈছিল। বা বহুত ডাঙৰ ৰিস্ক লৈ পিনি গৈছিলোঁ ইমান ওপৰত। তো একো নাই, আজি এক্সপিৰিয়েঞ্চ হৈ গ'ল যদি নেক্সট টাইম আহিলে আৰামছে যাব পাৰিম। তো যিকোনো এটা কাম ফাৰ্ষ্ট কৰোঁতে ভয় লাগে, এতিয়াতো টেনশ্যন নাই। তো বলক গৈ থাকোঁ। তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু আশা কৰোঁ আপোনালোকৰ নতুন বছৰটো ভালে ভালে যাওক। তো নতুন বছৰ আহি গ'ল, তো ভাল লাগিছে। তো ঠিক আছে নে আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিবা। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। তো আজিলৈ ইলেন টাটা বাই বাই।